তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া মানে আজি এনেই অলপ ফুৰি আছিলোঁ, মানে ট্ৰেভেলিং কৰি আছিলোঁ। ট্ৰেভেলিং মানে কি আৰু গাঁৱত নহয়, বেলেগ এটা ঠাইত আহিছিলোঁ ফুৰিবলৈ। তো জেগাবিলাক চাই আছিলোঁ, গোটেই চাৰিওফালে পাহাৰ, মাজত গাঁও, এনেকুৱাবিলাক কিছুমান বহুত ধুনীয়া ধুনীয়া জেগা আছিল। তো গোটেইবিলাক শ্বট লোৱা নাই, তথাপি মানে এডোখৰত বেছি ভাল লাগিছে। আপুনি নিজে চাওকচোন না, পিছফালে যি পাহাৰবিলাক আছে, ৰাস্তাটো কি ধুনীয়া লাগিছে না। তো ভাবিলোঁ যে ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখাই যাম এতিয়া ঠাইবিলাক ক'ত কিমান ধুনীয়া ধুনীয়া ঠাই আছে। তো গোটেইবিলাক ঠাই দেখাম, ঠিক আছে। ঠাইবিলাক চাওক না, কি চালিয়া, মানে বঢ়িয়া। আৰু মোৰ পিছফালে যিডোখৰ দেখিছে মানে নকওঁ আৰু, একদম তামাম ধুনীয়া লাগিছে না। তো এতিয়া মানে বাইকতে যাম, বাইকত গৈ আপোনালোকক দেখাই যাম। য'ত ভাল ভাল ঠাই পাওঁ, তো তাতে শ্বৰ্ট এটা দুটা লৈ কিনে ব্লগ গৈ থাকোঁ নাকি। তো চাওক, দেখিছে। তো গৈ থাকিম, আপোনালোককো দেখাই থাকিম। বহুত ধুনীয়া গাঁও আৰু এইবিলাক বগৰী গছ আছে, বগৰী লাগি আছে না, বগৰী পকিছে বগৰী। হা বগৰী তলতবিলাক খাব লাগে। বই নাম হা, টেঙা কাৰণেতো পকি আছে। বগৰী প্ৰকৃতি প্ৰেমীৰ জেগাই কি, অকল গছ গছনি, মানে একো প্ৰদূষণৰ চিষ্টেমেই নাই। প্ৰদূষণ বুলি ক'বলৈ কথাই নাই। আৰু ৰাস্তাটো নবনাই কিনে আৰু প্ৰদূষণ নহ'লহেঁতেন। ৰাস্তাটো বনাই কিনে অলপ প্ৰদূষণ কৰিছে। মানে গোটেই ধুনীয়াই দেই, বেয়া জেগা বুলি ক'বলৈ নাই। তো এতিয়া আগলৈ গৈ থাকিম, আগত গৈ কিনে আৰু আপোনালোকক দেখাই থাকিম আগত বা কি আছে। ইয়াতে ইমান ধুনীয়া, আৰু আগত গৈ থাকিলে কি দেখা পাওঁ আৰু চাৰিওফালে মানে এইফালে তামোল বাগান, এফালে কল বাগান, তামোল বাগান, কল বাগান, এফালে পাহাৰ, মানে তেনেকুৱা আৰু মানে বঢ়িয়া ঠাইবিলাক বহুত ধুনীয়া লাগিছে। গৈ থাকোঁ গৈছোন, আৰু আগত বা কি আছে। হা সেইফালে কি আছে, ঘূৰিব লাগিব। এনেকৈ ঘূৰাম, ইয়াত ঘূৰাই দিম। হা ক্লাছ নোহোৱাকৈ ঘূৰাই দিছোঁ। পানী আছে নাই, কথা নাই। এইফালে সোমাই যাম এতিয়া, এইফালে ব'লক। আমিও গৈ আছোঁ। কি আছে, তামাম ঠাই অচম। ৰাস্তাই য'তে ত'তে বগৰী গছ আছে, বগৰী খাই গৈ থাকিব পাৰি। মানে আজি ফুৰিম বুলিয়ে ওলাই আহিছোঁ, যিমান টাইম লাগে। এনেকুৱা তামোল বাগান আছে ইয়াত, কি জানো, এই তামোল বাগানখন যদি লৈ লাখ টকাত লৈ কথা পাতিবই নোৱাৰে। ইমান ডাঙৰ তামোল বাগান না, লাখ টকাত লৈ নহ'ব এইবিলাক। আৰু এইটো ৰাস্তা পাহাৰ কাটি কিনে বনাইছে চাগে, মানে ৰঙা মাটি না, এইবিলাক কিনে ড্ৰেইন বনাই আছে। এইটো ওখ চলো। এইটো কিবা পুখুৰী, মানে মাটিবিলাক লাল মাটি, ৰঙা মাটি। লেটনা জিন্দাবাদ, মোৰ বাইকখন জিন্দাবাদ, সঁচা কৈছোঁ। বা কিমান ওখ চাপত জংঘলত আহোঁ। ইয়াত এখন বিল টাইপত আছে, পুখুৰীয়ে ওখত ৰখিম ৰ। ইয়াত এই ঠাইটো ৰখি কিনে চাম। গম পাইছে না, পুখুৰী মানে বিল টাইপত, বহুত ডাঙৰ, অলপ নহয়, বহুত ডাঙৰ। আৰু মানে এইটোতো সাধাৰণ কথা কৈছোঁ এটা পুখুৰী, কিন্তু মেইন কথাটো হ'ল মানে কি, পাহাৰৰ ওপৰত কেনেকৈ হৈছে মালটো, মানে পাহাৰৰ ওপৰত কেনেকৈ পানী আছে চাওকচোন, পানী ফুল আছে। আমাৰ ভৈয়ামতে নাথাকে, আৰু ইয়াত পাহাৰৰ ওপৰত ইমান ডাঙৰ পুখুৰী, তাতো পানী ফুল হৈ আছে। সেইফালে চাগে কিমান আছে আৰু মানে বহুত। আপুনি গমেই পাইছে চাগে, হাই তলৰ ফালৰ পৰা আমি উঠি আহিছোঁ, তলত একদম, আৰু পাহাৰৰ ওপৰত আহি কিনে এইটো পুখুৰীটো পাইছোঁ। মানে এইটো পুখুৰী বুলি ক'লে ভুল হ'ব, কাৰণ এখন বিল হয়, কাৰণ এইটো 10 বিঘামান হ'ব। আৰু স্থানীয় মানে লোক এজনক সুধিছিলোঁ, মানে ওচৰত সুধিছিলোঁ। তো পুখুৰীটো বোলে প্ৰায় 18 ফুটমান আছিল, আৰু এতিয়া কিমান হৈছে নাজানে, কাৰণ যেতিয়াৰ পৰা আছে মানে তেতিয়াৰ পৰা ইয়াত মাছ মেলা গৈছে, আৰু তেতিয়া 18 ফুট আছিল। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে মানে এইটো পুখুৰীত মাছ ধৰা নাই। মাছ বোলে ৰাইজে ইয়াত 2 লাখমান, মানে 2 লাখ টকাৰ মাছ মেলি থৈছে। আৰু বিহুৰ পিছত বোলে মাছবিলাক ধৰিব, কাৰণ বিহুৰ আগত ধৰিবলৈ সময় নাই। আৰু ধৰিলেও মানে বেলেগ ষ্টাইলত ধৰিব লাগিব, কাৰণ এইটো সিঁচাৰ কোনো ছিষ্টেম নাই, পানী শুকুৱাব নোৱাৰে। তো কেনেকুৱা ছিষ্টেমত ধৰে নাজানো, কিন্তু মানে এইটো বোলে 18 ফুটমান আছিল, এতিয়া 15 ফুটমান আছে। তো মানে আচৰিত ন। আৰু বোলে ইয়াত পানী যিমানখিনি থাকে, মানে খৰালি দিনত যিমান থাকে, বাৰিষা দিনতো একে সমানেই পানী থাকে, মানে পানী নুশুকাই অলপো। মানে ৰাস্তা ইয়াতে এদাই হৈছে, ইয়াৰ পৰা আৰু ৰাস্তা আগত নাই। মানে পুখুৰী চাবলৈ মানুহবিলাক আহে আৰু ইয়াত। তো ইয়াৰ পৰা আগলৈ যাব পৰা ৰাস্তা নাই, কাৰণ ইয়াৰ পৰা আকৌ এইটো পাহাৰ কাটি কিনে বনাইছে, তাৰ আগত গোটেই পাহাৰেই। তো ইয়াৰ পৰা আমি এতিয়া ঘূৰি যাম,
ঘূৰি কিনে আৰু ক'ৰবাত যাম আপোনালোকে চাই দিব মানে আজি ফুৰিমেই আৰু দিনটো মানে যেতিয়ালৈকে আন্ধাৰ নহয় তেতিয়ালৈকে ঘূৰিয়ে থাকিম ফুৰিয়ে থাকিম মানে মানুহবিলাকে হাইৱে ৰাইড কৰে কিন্তু আমি মানে গাঁৱৰ মাজে মাজে ৰাইড কৰিছোঁ আৰু ক'ত কি জেগা একো চিনি নাপাওঁ মানে জেগা চিনি নাপাওঁ গৈ আছোঁ গৰুটোৱে লাথ মাৰি দিছিলে এখন বাইকক তো মানে এতিয়া মানে মেইন ৰাস্তাত আমি নোলাওঁ বুলি ভাবিছোঁ মানে ভিতৰে আমাৰ মাজে মাজে হ'ব পাৰে কিন্তু ৰাস্তা দেখা নাই কি বম ৰাস্তা মানে একদম পিনপিনীয়া আৰু ইয়াত কোনো মানে ট্ৰেফিক নাই মজা লাগিছে চলাই মানে আৰু কি ক'ম মানে আজি আমি বহুত ঘূৰিলোঁ বহুত ঠাই ঘূৰিলোঁ মানে বহুত ঠাই ঘূৰিছোঁ আৰু মানে ক'ব নোৱাৰি হিচাপ নাই মানে যেনি মন যায় তেনিয়ে গৈছোঁ আৰু এতিয়া ভাবিছোঁ মানে আৰু দুটামান প্লেচ আছে তো এটা পিকনিক প্লেচ আছে তাতো যাম তো তাৰ আগতে যদি কিবা কিবি দেখাম আপোনালোকক কিন্তু আৰু যাম আৰু যাব চেষ্টা কৰি আছোঁ মানে পিকনিক প্লেচটোত যাম পিকনিক এতিয়া টাইমো হৈ গৈছে কিন্তু তথাপিও মানে যাম আৰু তাতে এক পাক যাম আৰু ব'লক নহ'লে গৈ থাকোঁ ৰাস্তা চাওক ৰাস্তা বম ৰাস্তা আৰু ৰাস্তাৰ লগত মানে কিনাৰে মানে যিবিলাক পাহাৰ চাহাৰ আছে না মানে ইয়াৰ ভিউটোৱে বেলেগ লাগিছে কিবা মানে অসমত নহয় মানে অসমৰ বাহিৰত থকা যেন লাগিছে তো সেইকাৰণে আমি আহি আছোঁ মানে অনুভৱেই হোৱা নাই যে দিনটো আজি ঘূৰিছোঁ সেইটো মানে মনত অনুভৱেই হোৱা নাই তো আমি 3জন আহিছোঁ আগফালে আমাৰ মালিক গৈ আছে আৰু আমি 2জন গৈ আছোঁ খগেন আৰু মই তো ব'লক গৈ থাকোঁ না কি গৈ কিনে অলপ ক'ৰবাত ৰখিব লাগিব মানে ভাগৰো লাগিছে অলপ দেৰি ক'ৰবাত ৰখিম আৰু ভাল জেগা এডোখৰ চাই কিনে ধুনীয়াকৈ তো আহি ক'ত মানে ক'ত কিমান ঘূৰিলোঁ ঠিক নাই মানে বহুত ঘূৰিলোঁ আৰু বহুত মজা লাগিছে আৰু আহি কিনে ইয়াত এখন দলং আছে আৰু দলংখনতে ৰখিছোঁ অলপ দেৰি তো ইয়াৰ পৰা আকৌ আগত যাম মানে আজি পূৰা দিনটো ঘূৰিমেই আৰু ঘূৰিম বুলি লৈছোঁ যেতিয়া তো ঘূৰিয়ে থাকিম আপোনালোকক দেখাই থাকিম চাই থাকিম মানে আজি আমি যিমান ঘূৰিছোঁ ন ঠাইবিলাকৰ জেগাৰ নাম নাজানো মানে কিছুমান জেগাত মানে আমি কিছুমান লগ পাইছোঁ মানুহবিলাক লগ পাইছোঁ স্থানীয় তো সিহঁতক সুধিছোঁ এনেকৈ গম পাইছোঁ কিন্তু প্ৰায় গম নাপাওঁ এতিয়া আমি যোনডোখৰত গৈ আছোঁ মানে এডোখৰ গম নাপাওঁ কিন্তু ক'ত গৈ আছোঁ সেইটো জানো মানে কুলচি ঘাট বুলি এটা আছে কুলচি নদী কিবা এটা আৰু তাত পিকনিক প্লেচ হয় সেইডোখৰ ঠাই নাম জানো কিন্তু বাকী ঠাই একো নাজানো মানে ৰাস্তা একা বেকা তো ইয়াত গৈ কিনে তাত যাম এতিয়া তাত পিকনিক খাই আছেনে নাই চামগৈ তাৰপিছত তাৰ পৰা আমি ভিডিঅ'টো শেষ কৰিম কিন্তু প্ৰথমতে তাত যাম পিকনিক প্লেচটোত যাম মানে কেনেকুৱা পৰিস্থিতি কেনেকুৱা এনেই চাম আৰু মানে আজি এনে আৰু ঘূৰি মেলি আমি চাইছোঁ আৰু তো তাত ব'লক তাৰ ৰাস্তা যাওক না কি বেকি তো তাত গৈ কিনে লগ পাই আছোঁ নেকি এইডোখৰ তাত গৈ কিনে ঠাণ্ডা তো মানে পিকনিক প্লেচে হয় পিকনিক খাই আছে মানুহবিলাকে তাৰপিছত কুলচি পিকনিক প্লেচ এখন কুলচি হৈ এইফালে পিকনিক খাই আছে মানুহবিলাক যাবলৈ হৈছে আন্ধাৰ হ'ল না ইমান ডাঙৰ কলবাৰীখনতো বহুত ডাঙৰ সঁচাকৈ ডাঙৰ ন জোতাও কাটিছে কলবাৰীখন চা এইখন এইফালৰ পৰা ধৰিব নোৱাৰা এইফালে গছজোপা পৰা নেদেখে বহুত দূৰ ইমান ডাঙৰ কলবাৰী তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ কাৰণ মানে বহুত ঘূৰিলোঁ ফুৰিলোঁ ঠাইবিলাকো চালোঁ ঠাই মানে বহুত ঠাই চালোঁ দেই একদম ধুনীয়া ঠাই আৰু ইয়াত আহি কিনে ইয়াত ভিডিঅ'টো শেষ কৰোঁ আৰু পিছফালে যিখন কলবাৰী দেখিছে সঁচা কথা কৈছোঁ কোটি টকা কলবাৰী হয় একদম তামাম ডাঙৰ আৰু ইয়াৰ পৰা আজি ভিডিঅ'টো শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই